বানপানীত আমাৰ গাঁওবিলাক একেবাৰে অৱস্থা বেয়া। গোটেই ঘৰৰ মানুহৰ ভঁৰাল গঁৰাল সকলো বুৰি শেষ হৈ গৈছে। এতিয়া বৰ্তমান খাবৰ ল'বৰ উপায় নাই। ইয়াত চৰকাৰৰ ফালৰ পৰা কোনো বৰ্তমানলৈকে একো এটা সুবিধাৰ অৰ্থাৎ চাবৰ কাৰণে অহা নাই। আৰু ইয়াৰ মূল কাৰণ হৈছে গাঁওবিলাকত মূল কাৰণ হৈছে এই বানপানী হোৱাৰ এই টঙনা আৰু দিয়াক সংযোগী যিটো পথ, সেই পথটোৰ মানে গুটিবাৰীত এখন দলং আছিল। সেই দলংখন উঠাই সৰু সৰু কালভাৰ দিলে। এই সৰু সৰু কালভাৰকেইটাত এতিয়া পানী যাব পৰা নাই আৰু সেই গতিকে এই গাঁৱৰ মাজেদি পানীটো বৈ আহিছে। নাৰায়ণৰ পৰা বৰষুণৰ ফলত এই কঠালগুৰি এলেকাটোত এইটো বানপানী হ'ল। নামঘৰ শিক্ষানুষ্ঠান গোটেই গাঁৱৰ ভঁৰাল পাকঘৰ যি আছে সকলো বুৰিছে। এই বিশেষ এক নম্বৰ কাৰণ হ'ল ডাঙৰ নদী। এই যি ফিচেং খান্দি এই নদীখন ঠেক কৰিলে 1 নম্বৰ হ'ল। 2 নম্বৰ হ'ল দিয়াক আৰু টঙনা সংযোগী পথটো যি কালভাৰ আগত দলং আছিল তাত হয় সৰু কালভাৰ দিয়াৰ কাৰণে 1 নম্বৰ বিশেষকৈ এই গাঁওখন এই বাৰিষা কবলত পৰিবলগীয়া হৈছে বুলি মই ক'ব বিচাৰোঁ।